যদি বাংলাদেশ ভারতের সেভেন সিস্টার দখল করে নেয় তাহলে সেভেন সিস্টারের ক্ষতি হবে না লাভ হবে? ব্রিটিশ পিরিয়ডেও সমগ্র সেভেন সিস্টার বাংলাদেশের অধীনে ছিল। এখন যদি আবার সেভেন সিস্টার বাংলাদেশের অধীনে চলে আসে তাহলে এখানে যোগাযোগ ব্যবস্থার অনেক উন্নতি ঘটবে। ব্রিটিশ ভারতে 7 states of India, eastern part of India, called Seven Sisters. They are landlocked country, landlocked region of India. বন্ধুসকল, বাংলাদেশৰ PM মহম্মদ ইউনুছ আমাৰ নৰ্থ ইষ্টখন ভাৰতবৰ্ষৰ পৰা দুভাগ কৰা ষড়যন্ত্ৰ কৰিছে, যাক আমি ছেভেন চিষ্টাৰ বুলি জানো। 7 ভনী ৰাজ্য অৰ্থাৎ ছেভেন চিষ্টাৰ অফ ইণ্ডিয়া। এই 7খন ৰাজ্য ভাৰতবৰ্ষৰ পৰা দুভাগ কৰা মাষ্টাৰ প্লেন কৰি আছে। মহম্মদ ইউনুছ চৰকাৰে নৰ্থ ইষ্টৰ অভিভাৱক বুলি চিনাকি দি থৈ আহিল চীন দেশত। চীনলৈ গৈ অসম উত্তৰ পূব বিৰুদ্ধে অভিসন্ধি বাংলাদেশৰ নৰ্থ ইষ্টলৈ চীনক আমন্ত্ৰণ জনালে মহম্মদ ইউনুছে আৰু ক'লে যে নৰ্থ ইষ্টৰ অভিভাৱক আমিয়ে, চীন আহক উত্তৰ পূবলৈ। ইউনুছৰ এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভিডিঅ'টি মই প্লে কৰি দিছোঁ, আপোনালোকে চাই ল'ব। 7 states of India, eastern part of India, called Seven Sisters. They are landlocked country, landlocked region of India. They have no way to reach out to the ocean. We are the only guardian of the ocean for all this region. So this opens up a huge possibility. So this could be an extension of the Chinese economy. Build things, produce things, market things, bring things to China, bring it out to the whole rest of the world. এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক টুইটাৰ যোগেদি বাতৰি প্ৰকাশ কৰিছে। বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টি লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।